নমস্কাৰ বন্ধু-বান্ধৱীসকল। কেৰেলা এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্য নেকি আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি শিক্ষিত হাৰ আছে। অলমোষ্ট বেছিভাগ ইয়াত শিক্ষিত লোক আছে। প্ৰায় 93.91% ইয়াত শিক্ষিত লোক আছে। এইটো নহয় যে কেৰেলাত শিক্ষিত লোক থকাৰ বাবে ইয়াত কোনো ধৰণৰ বেয়া কাম কুকৰ্ম ক্ৰিমিনেল এইটো নহয়, এইটো একেবাৰে নহয়, এইটো কথা একেবাৰে নহয়। কাৰণ ইয়াতো বহুত কিছুমান বেয়া লোক আছে, কাৰণ সেইটো কাৰণে এনেকুৱা ইমান এটা বেয়া ঘটনা হ'বলৈ পাইছে। আপোনালোকে নিশ্চয় শুনিছে যে আজি 2 দিনৰ আগত কিদৰে এজনী হাতী মৃত্যু সাবটিবলগীয়া হ'ল, কিমান দুখ লগা বিষয়। চাওক, সেই কেৰেলাতে থকা এখন ৰাষ্ট্ৰীয় উদ্যান চাইলেণ্ট ভেলী নামৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এজনী হাতী খাদ্য সন্ধানত বাহিৰলৈ ওলাই আহিছিল। তো বাহিৰলৈ ওলাই অহাত কিছুমান দুষ্ট চক্ৰৰ লোকে মানে সেই হাতীজনীক মাটি কঁঠাল খাবলৈ দিছিল। সেই মাটি কঁঠালৰ ভিতৰত আতচবাদী, যাক আমি ফটকা বুলি কওঁ, সেই আতচবাদীবিলাক ভৰাই দিছিল মাটি কঁঠালৰ ভিতৰত। কিন্তু হাতীজনীয়ে বিশ্বাসত খালে আৰু সেই মাটি কঁঠালবিলাক, যিহেতু সি খাদ্য সন্ধানতে আহিছিল বাহিৰলৈ, তো তেতিয়া সেই হাতীজনী থাকিব নোৱাৰা অৱস্থা হ'ল। কাৰণ জানিছে যে আতচবাদী যদি খাই দিবলগীয়া হয়, পেটত যাবলগীয়া হয় হাতীজনী পেটত, তো হাতীজনী থাকিব নোৱাৰা অৱস্থা হ'ল। তো তেতিয়া সেই হাতীজনীয়ে সেই মানুহবিলাকে একো নকৰিলে। সেইটো সময়ত মানে তেতিয়া একো নকৰিলে, হাতীজনীয়ে চিধা গুচি গৈ এখন নদীত গ'ল। নদীত সি উপায় নাপায় পানীতেই থাকিলেগৈ। সেই সোঁডাল পানীত থৈয়ে থাকিলে। তো দুটা দিন তেনেকৈয়ে থাকিল হাতীজনী। তাৰ পৰা সেই হাতীজনীয়ে থিয় হোৱা ভাৱি সেইদৰে মৃত্যু সাবটিবলগীয়া হ'ল। কিমান দুখৰ বিষয় চাওকচোন। আটাইতকৈ দুখৰ বিষয় কি জানে? যেতিয়া নেকি হাতীজনী পোষ্টমৰ্টম কৰা হ'ল, যেতিয়া নেকি মৰণোত্তৰ পৰীক্ষা কৰা হ'ল, তো তেতিয়া হাতীজনীৰ ভিতৰত এটা পোৱালি পোৱা গ'ল। মানে হাতীজনী গৰ্ভৱতী আছিলে। তো চাওক, হাতীজনী এটা সৰু পোৱালি পোৱা গ'ল পেটত। কিমান দুখ লগা বিষয় হ'ব পাৰে চাওকচোন। কি মানুহে ইমান বেয়া কাম কৰিব পাৰে। চাওক, এজনী ইমান কোনো ইমান বিশ্বাসত খাইছিলে সেই হাতীজনী সেই মাটি কঁঠালবিলাক, কিন্তু সেই মানুহবিলাকে আনন্দ উপভোগ কৰিবৰ বাবে এইটো কাম কৰিলে। সেই মাটি কঁঠালৰ ভিতৰত আতচবাদী সুমিয়াই তেওঁলোকে আনন্দ উপভোগ কৰিলে। ইমান এটা বেয়া কাম কৰিব পাৰিলে। তো সেইসকল লোকে নিশ্চয় শাস্তি পোৱা উচিত। তো বহুত বেয়া লাগিছে যেতিয়া নেকি শুনিছো কথাটো, দেখিছো ছচিয়েল মিডিয়াত। কিমান এটা দুখ লগা বিষয় বা এটা জীৱ জন্তুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে চাওকচোন। ভাবক, আপোনালোকে নিশ্চয় ভাবক যে ইমান উচ্চ শিক্ষিত লোক থকাৰ বাবে এনেকুৱা ধৰণৰ কাম হ'ব পাইছে। তো আমাৰ ভাবিবলগীয়া বিষয় যে, কাৰণ যিহেতু গোটেই ইণ্ডিয়াৰ ভিতৰতে উচ্চ শিক্ষিত থকা লোক হয় কেৰেলাখন, যে এইটো নহয় যে সকলোবিলাক বেয়া, সেইটো কথা কেতিয়াও নহয়। কাৰণ বহুত ভাল মানুহ আছে, কিন্তু যিবিলাক বেয়া মানুহ সেইবিলাকে এইবিলাক এনেকুৱা ইমান দুখ লগা এনেকুৱা ধৰণৰ কাম কৰিব পাৰিছে জীৱ জন্তুৰ ক্ষেত্ৰত। তো এইটোৱে আছিল এটা একদম সৰু সুৰা ভিডিঅ'। তো যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, আৰু যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।